এভৰিৱান মই জন্মনিয়ে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো মই মোৰ চুলি কুচা যতন কেনেদৰে লওঁ। আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু নতুন সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। আমাক লাগিব নাৰিকল তেল আৰু ভিটামিন ই কেপসুল। এই নাৰিকল তেলটো মোৰ চুলিৰ বাবে এবাৰ ব্যৱহাৰ কৰিবলৈহে হয়। আপোনালোকে যিকোনো ধৰণৰ যিকোনো ব্ৰেণ্ডৰ নাৰিকল তেল লৈ ল'ব আৰু ইয়াৰ লগত মই এড কৰিছোঁ 6টা ভিটামিন ই কেপসুল। গোটেইখিনি ভালদৰে আমি মিক্স কৰি ল'ম এই তেলৰ বটলটোতে। এনেদৰে তেলৰ বটলটোতে মিক্স কৰি ল'লে চুলি কুচাত লগাবলৈ সুবিধা হয়। আপোনালোকে ইচ্ছা কৰিলে যিকোনো পাত্ৰ বা বাটিত উলিয়াই ল'ব পাৰে। চুলিখিনি ভালদৰে এতিয়া আমি ফনিয়াই চুলি গুৰিত ভালদৰে তেলখিনি লগাই ল'ম। চাব যাতে চুলি গুৰিয়ে ভালদৰে তেলখিনি পায়। চুলিৰ পিছ চাইডটো আমি ভালদৰে তেল লগাম। প্ৰায় আগ চাইডটোতে লগোৱা হয়, পিছ চাইডটো এনেকৈ থাকি যায়। সেয়ে আমি চুলিৰ পিছ চাইডটো ভালদৰে তেলখিনি লগাই ল'ম। মই ইয়াত বেছি স্প্ৰেড কৰি দিছোঁ, কিন্তু চুলিখিনিত তেল লগাওঁতে লাহে ধীৰে অলপ সময় লৈ ভালদৰে চুলি গুৰিখিনিত তেল লগাব। ভিটামিন ই কেপসুলে আমাৰ চুলি গুৰি মজবুত আৰু চুলি ঘন কলা দীঘল হোৱাত সহায় কৰে। সপ্তাহত এবাৰকৈ এনেদৰে লগালে আমাৰ চুলিখিনি মজবুত হৈ আহে। চুলিৰ যিকোনো সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ। তেল লগাই লোৱা পাছত আমি চুলি গুৰিখিনিত ভালদৰে মাছাজ কৰি ল'ম। চুলি গুৰিত লগোৱাৰ দৰে চুলি আগটোতো আমি ভালদৰে তেল লগাই ল'ব লাগে। এতিয়া চুলি মাজ অংশত আমি তেল লগাইছোঁ। চুলিখিনি আমি ভালদৰে ফনিয়াই লৈছোঁ আৰু এতিয়া আমি আকুপ্ৰেছাৰৰ এক্সাৰচাইজটো কৰিম প্ৰায় 5 মিনিট সময়। এই এক্সাৰচাইজে আমাৰ চুলিখিনি দীঘল কৰা আৰু ঘন কলা হোৱাত আৰু নতুন চুলি গজাত সহায় কৰে। চুলিখিনি মই এনেদৰে ৰাখি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে চুলি কুচা বেনি গাঁঠি ৰাখিব পাৰে এটা ৰাতিৰ বাবে আৰু পিছদিনাখন ধুই দিব।